নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ভিডিঅ'টো ৰাস্তা পাই আৰম্ভ কৰিলোঁ। আমি যাবলৈ তাৰমানে আহি আছোঁ এতিয়া নকওঁ, ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাব শেষলৈকে, তেতিয়া গম পাব। ব'লক তেন্তে হ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পাই গ'লোঁ আমি বুঢ়ীআই মন্দিৰ। সেৱাভাগ কৰি লওঁ। ফাৰ্ষ্ট ভৰিটো ধুই লওঁ। এইটো সকলোৱে জানে যে ক'ৰবাৰ পৰা মন্দিৰৰ ভিতৰত সোমালে ভৰিটো ধুই ল'ব লাগে। আৰু এয়া আমাৰ খুৰী ছোৱালী, এইটো ল'ৰা আৰু এজনী খুৰী। সেৱা কৰি ল'লোঁ। এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ। ফাইনেলি আমি আহি পাই গ'লোঁ অৰ্কিড উদ্যান। এয়া খুৰাই টিকেট কাটি আছে। টিকেট কটা হৈ গ'ল, আমি সোমাই যাওঁ এতিয়া। এইখন হ'ল অৰ্কিড উদ্যানৰ মেইন গেটখন। এয়া দেখিছেনে, ৰাস্তাৰ কিনাৰতে কাঠৰে বনোৱা বস্তুবোৰ কি ধুনীয়া লাগিছে। এইখন গেটখন ওচৰৰ পৰা দেখুৱাইছোঁ। পূৰ্বাঞ্চলৰ হয়, এইটো অসমৰ জাতীয় ফুল কপৌ ফুল। এইটো ফুলি আছে এৰাকনিছ লেব্ৰ'ছা বুলি কোৱা হয়। এইবিলাক চব বৈজ্ঞানিক নামে আছে, ফুলৰ নাম খুব কম আছে। এইটো কেলিচষ্ট্ৰমা চুবুলেটা। এইটো ফেৰী নিচিনা লাগে, নাচি থকা নাচনীৰ নিচিনা লাগে, ডান্সিং লেডি হয়। এইটো স্পাইডাৰ অৰ্কিড। এইটো ফুলিলে মকৰা নিচিনা হ'ব, কিন্তু ফুলি পেলাই মাত্ৰ 12 ঘণ্টা থাকিব। আৰু ফ্লাৱাৰ লাইফটো এইটো এতিয়া জীয়াটো নিচিনা হৈ আছিলে, কিন্তু সম্পূৰ্ণ ফুলিলে মেল খালে মানে পাহিবিলাক মকৰাটো নিচিনা লাগে। ইয়াত পৃথিৱীৰ ভিতৰতে এটা আটাইতকৈ সৰু অৰ্কিড ফুলি আছে। এখন ফুলৰ চাইজটো হ'ল 1.2 মিলিমিটাৰ, 1.2 mm, 2 মিলিমিটাৰ। টাইনিয়েষ্ট অৰ্কিড, পাত নাইকিয়া, লিফলেছ অৰ্কিড। এইখনেই ফুলে, এইখনে স্মলেষ্ট। এইটো থাৰ্ড হয়, এইটো 1.6 mm, টেনিঅ'ফাইলাম ৰিট্ৰস্পিকুলেটাম। এইটো ডেনড্ৰবিয়াম। অৰ্কিড আপোনালোকে চিনাক্ত কৰিব পাৰে। অৰ্কিড চিনাক্ত কৰিব হ'লে অৰ্কিডৰ সদায় ফুলত চাব, পাহি সদায় 6টা থাকিব, 3+3। এইটো 1, 2, 3, 4, 5, 6, 5টা একে ধৰণৰ, এটা ডিফাৰেণ্ট তাকলিফ বা লাবালাম বুলি কয়, 5+1। এইটো জীয়াটোৰ নিচিনা লাগে, বাল্বোফাইলাম ডিলাইটছ। এইটো পেণ্ডা ভিয়েটনামিকা, এইটো ভিয়েটনামৰ পৰা ইম্পৰ্ট কৰা হৈছে, পেণ্ডা ভিয়েটনামিকা। এইটো ফেলনপচিছ ডিলিচিয়াছা। এইবিলাক চব খালী টাবতে হৈ আছে, মাটি নাইকিয়া, ক'তো মাটি নাই। যিকোনো যিমান হেং কৰা অৰ্কিড আছে ক'তো মাটি নাই, মাটিৰ প্ৰয়োজন নাইকিয়া। সিহঁতি বতাহৰ পৰাহে লৈ পেলাই জীয়াই থাকে। নিজৰ আহাৰটো নিজে প্ৰস্তুত কৰে, বতাহৰ পৰা সিহঁতি মইশ্চাৰ নাইট্ৰজেনটো লৈ পেলাই নিজৰ খাদ্যটো নিজে প্ৰস্তুত কৰে, সালোকসংশ্লেষণ নিজে কৰে। সেইকাৰণে অৰ্কিড পৰজীৱী নহয়। এইটো কেলেন্থিছ সালভেটিকা গ্ৰাউণ্ড অৰ্কিড। ইয়াতে চব 6টা পাহি আছে, কিন্তু তাৰ এটা পাহি দেখাত সৰু এটা দল পুতলাজনীৰ নিচিনা লাগে। শ্বৰ্ট হেয়াৰ, 2খন হাত, এটা ফ্ৰক পিন্ধি থকা লাগিছে জানো? এইটো নেকলেছ অৰ্কিড হয়। এইটো এনেকুৱাকৈ ফুলে, একদম মণি গুঠি থোৱা নিচিনা লাগে। এতিয়া এইটো মৰহিছে। অৰ্কিড আপোনালোকে টাবতো দিব পাৰে। ইটা, এঙাৰ, নাৰিকল বাকলি, মাটিৰ প্ৰয়োজন নাইকিয়া। যদি টাবত লগায় ৰুৱে, কপৌ ফুলজোপাও যদি টাবত দিব বিচাৰে, ইটা টুকুৰা, এঙাৰ, নাৰিকল বাকলি, মাটিৰ প্ৰয়োজন নাইকিয়া। এইটো ফুল ফুলে নেফুলে নে এনেকৈ পাতি? চবতে ফুল ফুলে। অৰ্কিড চব সপুষ্পক উদ্ভিদ হয়, খালি ফুলা ছিজনটো চবৰ বেলেগ বেলেগ। এতিয়া এইটো নুফুলে, এইটো খুব ঠাণ্ডা ক্লাইমেটতে হয়, মাৰ্চ এপ্ৰিলতে। সেইটো টাইমতে আহিলে যথেষ্ট ফুলি থাকে। এইটো মথ অৰ্কিড বুলি কোৱা হয়, ফেলনপচিছ। মথ মানে পখিলা, যোনটো আমি পলু বুলি কওঁ যে, সেই তেনেকুৱা ৰাতিত যিবোৰ পখিলা ওলায় তাক মথ বুলি কোৱা হয়। এইটো দেখাত তেনেকুৱা নিচিনা লাগে। গ্ৰাউণ্ড অৰ্কিড, মাটি কপৌ, এইবিলাক মাটিত গ্ৰাউণ্ড অৰ্কিড। অৰ্কিড একচুৱেলি কপৌ ফুল জাতীয় সপুষ্পক উদ্ভিদকে অৰ্কিড বুলি কোৱা হয়। এইটো ফেলনপচিছ ডিলিচিয়াছা। অৰ্কিড হয়।
এইটো চব বেলেগ বেলেগ প্ৰজাতি হে আপোনাৰ তামোল নাৰিকল পাত নিচিনা যোনটো দীঘল দীঘল দেখিছে এইটো অসমীয়াত বোৱাৰী কপৌ বুলি কয় সেইটো বিৰাট ধুনীয়া ফুলে এটা দীঘল ষ্টিক ওলাই এটা এটা ডাঙৰ ডাঙৰকৈ ফুলে ব্ৰাউন এণ্ড হোৱাইট কালাৰ হয় বোৱাৰী কপৌ এইটো হালধীয়া ফুলে কেলেণ্টি বেঞ্চিফ্লৰা নহয় এইটো এলথুৰিয়াম হয় ফ্লেমিংগো ফ্লাৱাৰ এইটো অৰ্কিডত নপৰে অৰ্কিড হ'ব হ'লে এইটো অৰ্কিডৰ বৈশিষ্ট্য একেটা এইটো চব বাঞ্চ অফ ফ্লাৱাৰ মানে জোখাকে লাগিছে কিন্তু তাৰো এপাহ ফুল চক তাতে 6টা পাহি আছে এইটো পিনালিয়া স্পাইক এটা কপৌ ফুলপাহ সেইকাৰণে কপৌ ফুল কোৱা হয় কপৌ ফুলপাহ ফুলিলে চাব তাৰ এপাহ ফুল চাব কপৌ চৰাই নিচিনা লাগে দেখাত মানে কপৌ চৰাইকে ৰিজম্বল কৰাৰ কাৰণে কপৌ ফুল বুলি কোৱা হয় বেছিকে ফুলৰ ছিজন হ'ল মাৰ্চ এপ্ৰিল সেইটোৱে মানে যথেষ্ট ফুলি থাকে এতিয়া ফুলবিলাক অকণমান কম আছে বাৰু তেও এতিয়া ফুলি আছে এটা দুটাকে সৰু সৰু প্ৰজাতি কিছুমান ফুলি আছে এইটো কেলিচষ্টমা লিনিয়াৰী লবিটা এইটো সৰুকে অকণমানকে এইটো ভেনিলা হয় আইচক্ৰীম খাইছা নে নাই ভেনিলা আইচক্ৰীম ভেনিলা কেক ফ্লেভাৰ ভেনিলা একচুৱেলি অৰ্কিড হয় এইটো আহে কিন্তু ইয়াৰ ফ্ৰুটছৰ পৰা আহে ভেনিলা একচুৱেলি অৰ্কিডে হয় যোনটো মাৰ্কেটত পায় সেইটো আপোনাৰ চিন্থেটিক ফ্লেভাৰ হয় একচুৱেলি পাৰ কেজি ভেনিলা প্ৰাইচ 30 পৰা 40,000 হয় কিন্তু মাৰ্কেটতে যিবোৰ আমি খাওঁ 30-40 টকাতে সেইটো জাষ্ট চিন্থেটিক ভেনিলা হয় মানে অকল গোন্ধটোহে দিয়ে এচেঞ্চটো মানে ইয়াৰ ফুল ফুলাৰ পিছতে তাত ফুল ফুলা সময়ত পাৰ্টিকুলাৰ ইনচেক্ট লাগে মৌমাখি এটা লাগে সেই মৌমাখিটো আহিলে তেতিয়া পৰাগযোগ কৰিলে তেতিয়াহে গুটিটো ধৰে আৰু সব ঠাইতে সেই ইনচেক্টটো নেথকা কাৰণে ইয়াক মেনুৱেল হাতেদি পলিনেশ্যন কৰা হয় মানে হাতেদি পৰাগযোগ কৰিব লাগে সেইটো আমি নিজে কৰিছিলোঁ হেণ্ড পলিনেশ্যন বুলি কয় আৰু সেই হেণ্ড পলিনেশ্যন কৰাৰ পিছতে এনেকুৱা বিনছ ধৰে আৰু এই বিনছটোকে শুকুৱাব লাগে ৰ'দত শুকুৱাৰ পিছতে এইটো ব্লেক ষ্টিকত আহে আৰু তাকে শ্লাইচ কৰি পেলাই স্ক্ৰাব কৰিলে সেই অৰিজিনেল ফ্লেভাৰটো পোৱা যায় মাৰ্কেটতে জাষ্ট এচেঞ্চটোহে পোৱা যায় ইণ্ডিয়াৰ ভিতৰতে আজিকালি কৰ্ণাটকা কেৰেলা গোৱা সেইটো ছাইডতে ইয়াৰ খেতি হৈ আছে ফাৰ্মিং হৈ আছে ভেনিলা ফাৰ্মিং এইবিলাক এনথুৰিয়াম বহুত কালাৰ্ছ আছে এইবিলাক ডেনড্ৰবিয়া এইবিলাক হাইব্ৰিড হয় মাৰ্কেটত যোনটো অৰ্কিডবিলাক এভেইলেবল হয় ব্যৱহাৰ কৰা হয় সেইবিলাক হৈ গ'ল হাইব্ৰিড কেনেকৈ ৱাইল্ডবিলাক চেল কৰা নাযায় আপুনি কি কৰে লং টাইমলৈকে মইশ্চাৰটো ধৰি ৰাখে আৰু দিয়া হৈছে কলম্বিয়ান নেশ্যনেল ফ্লাৱাৰিং এণ্ড্ৰজিটো বেলেগ হয় আৰু এইটো এটা ৰেয়াৰ এইটো অবেৰনিয়া ৰুফিলাবিছ বহুত ৰেয়াৰ হয় এইটো নিউ ৰিপৰ্টিং হৈছে
ইয়াত বহুত পুৰণা দিনৰ বস্তু বহুত ধুনীয়াকৈ ৰাখি থৈছে। যিবোৰ বস্তু আমি এতিয়া দেখাও নাই সেইবোৰ বস্তু ইয়াত আহি দেখিবলৈ পাইছোঁ। এয়া আমাৰ চোৱা হৈ গ'ল। এতিয়া নৃত্য প্ৰদৰ্শন চলি আছে। নৃত্যৰ প্ৰদৰ্শনৰ উপভোগ কৰোঁগৈ ব'লক। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, লগতে তলত থকা বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে পায়। আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে লৈছোঁ বিদায়। ধন্যবাদ।